খেৰণিৰ ঘটনাটো এইটোৱে যে কাৰ্বি ৰাইজৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে কাৰ্বি আলঙত অনা কাৰ্বিৰ সংখ্যা বেছি হৈছে, তেওঁলোক 35% হ'ল আৰু অনা কাৰ্বিসকল 65% হ'ল। গতিকে তেওঁলোকে বিচাৰে যে মানুহক আমি তাৰ পৰা এভিকশ্যন কৰি পঠিয়াব লাগে। VGRত বহি আছে, PGRত বহি আছে, চৰকাৰী মাটিত বহি আছে। বিষয়টো আলাপ আলোচনা আৰু গোটেই বস্তুটো চিন্তা কৰি চাবলগীয়া বিষয়। 35% সংখ্যাটো ক'ৰ পৰা ওলালে সেইটোও কোনেও নাজানে। গতিকে এই গোটেই বিষয়টো মই আলোচনা কৰিম সকলোৰে লগত আৰু আমি আলোচনা কৰি আমি সমাধানৰ ৰাস্তা বিচাৰিব লাগিব। কিন্তু যিটো ধৰণে কামটো কৰিব বিচৰা হৈছে তেনেকেতো কেতিয়াও সমাধান নহ'ব। গণ্ডগোল হ'ব পাৰে, হুলস্থুল হ'ব পাৰে, কিন্তু হাজাৰ হাজাৰ মানুহকতো মাৰি মেলিতো আপুনি খেদি দিব নোৱাৰে। আমি অসমতে এতিয়া বাংলাদেশীসকলক বেয়া পাওঁ, এটা মাৰি ধৰিতো খেদি দিব নোৱাৰোঁ। সেইকাৰণে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক নিয়মেৰে কামবিলাক হ'ব লাগিব। মই বিষয়টো চাই আছোঁ, আশা কৰোঁ পৰিস্থিতি ভাল হ'ব। খেৰণিৰ ঘটনাটো এইটোৱে যে কাৰ্বি ৰাইজৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে কাৰ্বি আলঙত অনা কাৰ্বিৰ সংখ্যা বেছি হৈছে, তেওঁলোক 35% হ'ল আৰু অনা কাৰ্বিসকল 65% হ'ল। গতিকে তেওঁলোকে বিচাৰে যে মানুহক আমি তাৰ পৰা এভিকশ্যন কৰি পঠিয়াব লাগে। VGRত বহি আছে, PGRত বহি আছে, চৰকাৰী মাটিত বহি আছে। বিষয়টো আলাপ আলোচনা আৰু গোটেই বস্তুটো চিন্তা কৰি চাবলগীয়া বিষয়। 35% সংখ্যাটো ক'ৰ পৰা ওলালে সেইটো